হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। চাওকচোন কিমানখিনি ওলালে, মানে দাংবডি ভিডিঅ'ত কম লাগিব পাৰে, কমেও মানে 3 কিলোটো হ'ব ওলাইছে। আৰু জিকাকেইটা চাওক, আমাৰ জিকা বৰ সাংঘাতিক, কিন্তু প্ৰথমতে থুপুকা লাগিলে এনেকুৱা, আৰু এতিয়া দীঘলীয়া হৈ গৈছে দেখিবলৈ মানে অদ্ভুত জিকা দেই। প্ৰথমতে থুপুকা হ'ল, এতিয়া দীঘলীয়া। এয়া ঘৰৰ চব্জি, কিছুমানে লেচেৰী মাহ বুলি কয়, আমি দাংবডি কওঁ, লেচেৰী মাহো কওঁ। খাবলৈ মোৰ বিৰাটেই ভাল লাগে দাংবডি। এয়া পূৰা ওলাই গৈছে 3 কেজিমান। কি কৰোঁ চাওঁ, আৰু বিক্ৰী দিওঁ, ঘৰত অলপমান থ'ম আৰু অলপমান বিক্ৰী দিম চাগে কোনোবাই বিচাৰিলে। সেয়া আৰু ঘৰতে এনেকৈ চব্জি কৰিলে ধুনীয়াকৈ, মানে দৰৱ নিদিয়াকৈ ফ্ৰেছ চব্জি খাব পোৱা যায়, নহয় জানো? সেইকাৰণে সকলোৱে অকণমান জেগা থাকিলে মানে কৰিব লাগে, যাতে ঘৰতে খাবলৈ হয় আৰু, নহয় জানো? এয়াই অকণমান দেখালোঁ আমাৰ বাৰীৰ চব্জি। আৰু জাতিলাও লাগি আছে। জাতিলাও বিৰাট ডাঙৰকৈ হেন্দালি দিয়া হৈছিলে, কিন্তু এতিয়া পানীৰ অভাৱত মানে অলপ হেৰি হ'ল, গছবোৰ বেয়া হৈছে, হ'লেও লাগি আছে লাহেকৈ। এইকেইদিন যিহেতু বতৰ ভাল হয়, আৰু সেইকাৰণে এতিয়া অলপ লাগিছে জাতিলাও, মানে কলিয়াই আছে। আপোনালোকক আমাৰ জাতিলাও হেন্দালি দেখাম দেই। এয়া পুখুৰীৰ পৰা পূৰা ডাঙৰকৈ হেন্দালি দিছিলে। যিমানটো ভাবিছিলোঁ সিমান নালাগিলে, পানীৰ অভাৱৰ কাৰণে, হ'লেও লাগিলে আৰু খালোঁ।